हाय नमस्कार माय डियर व्यूअर हकल माय डियर क्रिएटर हकल आपनलोকৰ কেনে আশা কৰোঁ আপোনালোক ভালে আছে আৰু বহুত উন্নতি কৰি আছে। তো আজি মোৰ ইউটিউবৰ কন্টেন্টটো হ'ল যে আপোনালোকে টাইটেলটো কেনেকৈ লিখিব। মোৰ এই ভিডিঅ'বোৰ আচলতে যিসকলৰ মনিটাইজেশ্যন হোৱা নাই, বেছি ভিউ নাহে, তেওঁলোকৰ কাৰণেহে যিবিলাক ক্ৰিয়েটৰে ইউটিউবাৰে অলৰেডি বহুত মনিটাইজেশ্যনো হৈ গৈছে আৰু বহুত ওপৰ লেভেলত আছে, তেওঁলোকৰ কাৰণে নহয়। এতিয়া আহোঁ মেইন কথালৈ, মানে টাইটেলটো এনেকুৱা হ'ব লাগে যিটো চাৰ্চ ইঞ্জিন ফ্ৰেণ্ডলি হ'ব লাগে আৰু ফ'কাছ কিৱৰ্ড চবতকৈ প্ৰথমতে হ'ব লাগে। আপোনাৰ যিটো কণ্টেণ্টৰ হিচাপত কেতিয়াবা কি হয়, সেই কিৱৰ্ডটো হয়তো ইউজ কৰিলে আপোনাৰ কণ্টেণ্টৰ হিচাপত হ'ব নোৱাৰে, কিন্তু কমচে কম এটা দুটা ৱৰ্ড যাতে আপোনাৰ কণ্টেণ্টৰ লগত মিলাও হয় আৰু চাৰ্চ ইঞ্জিন ফ্ৰেণ্ডলিও হয় আৰু সকলোতকৈ প্ৰথমে সেইটো লিখিব লাগে। কেতিয়াবা কিছুমানে বহুত বেছি ভিউ পাবলৈ বা ভাইৰেল হ'বৰ কাৰণে নিজৰ যিটো কণ্টেণ্ট, সেই কণ্টেণ্টটো কমপ্লিট অপজিট কিছুমান টাইটেল লিখি দিয়ে। তেনেকুৱা হ'লে আপুনি এবাৰ দুবাৰৰ কাৰণেতো ভাইৰেল হৈ যাব বা বহুত ভিউ পাব, কিন্তু আপোনাৰ কাৰণে সেইটো পাৰ্মানেণ্ট নহয়। যেনেকৈ আপোনাৰ এটা কুকিং চেনেলত আপুনি একদম অলবত কিবা এটা লিখি দিছে, তেতিয়াতো আপোনাৰ এদিনৰ বাবে চাব, কিন্তু মানে কি লং টাইমৰ কাৰণে আপুনি যদি বাৰ বাৰ তেনেকুৱাকৈ মিছলিড কৰি থাকে, কিৱৰ্ডবিলাক মিছলিড কৰে, টাইটেলবিলাক মিছলিড কৰে, তেতিয়াহ'লে আপুনি পাৰ্মানেণ্ট ভিউৱাৰবিলাক নাপাব, তেওঁলোক লাহে লাহে কাটি খাই যাব। সেইকাৰণে আপোনাৰ কণ্টেণ্টৰ লগত ৰিলেটেড থকা কিৱৰ্ডে লিখিব লাগিব আৰু কিৱৰ্ডবিলাক গুগল চাৰ্চত আপুনি পাই যাব। আপোনাৰ কণ্টেণ্টৰ হিচাপত গুগল চাৰ্চত পাই যাব আৰু আপুনি কিমান সঠিক কণ্টেণ্ট লিখিছে সেইটো চাৰ্চ কৰাৰ কাৰণে এটা ৱেবছাইট আছে, গুগল চাৰ্চতে পাব। আপুনি টাইটেলটো কিমান শুদ্ধকৈ লিখিছে সেইটো আপুনি গম পাই যাব যে এইখিনি টাইটেল আপুনি শুদ্ধকৈ লিখিছে। আৰু ছেকেণ্ডলি আহোঁ যে আপুনি ভিডিঅ'টো যেতিয়া আপলোড কৰিব, প্ৰথমতে পাব্লিক কৰি আপলোড কৰিব নালাগে, আপুনি প্ৰাইভেট কৰি আপলোড কৰি ল'ব। প্ৰাইভেট কৰি আপলোড কৰাৰ পিছত আপুনি ভিডিঅ'টো ইউটিউব ষ্টুডিঅ'ত যাব, গৈ পেলাই তাত আপোনাৰ কণ্টেণ্টৰ হিচাপত খুব ভাল লগা এটা থাম্বনেইল ক্ৰিয়েট কৰিব, থাম্বনেইল দিব। তাৰপিছত আপুনি টেগটো আপুনি যিটো টাইটেল লিখে সেইটো টেগত দি দিব পাৰে। টেগতটো এনেই বহুত ৱৰ্ডে লিখিব পাৰি, কিন্তু আপুনি যিখিনি টাইটেল লিখে সেইখিনি প্ৰথমে টেগত দি দিব। তাৰপিছত আপুনি পাব্লিছ কৰিব, মানে পাব্লিক কৰিব। প্ৰথমতে প্ৰাইভেট কৰি আপলোড কৰি তাৰপিছত আপুনি সকলোখিনি কাম কৰাৰ পিছত তাৰপিছত পাব্লিছ কৰিব, মানে পাব্লিক কৰি আপুনি আপলোডটো থাকিবই, পাব্লিক কৰি দিব পিছত। তো মাই ডিয়াৰ ক্ৰিয়েটৰ্ছ, আজি আৰু বেছি কথা নকওঁ, সদায় অলপেই কথা কম টিউশ্যন হিচাপত। যেনেকৈ টিউশ্যন 1 ঘণ্টা পঢ়াই 1.5 ঘণ্টা পঢ়ায়, আজি এইখিনিকে ক'লোঁ টাইটেলৰ বিষয়ে, কেনেকৈ আপুনি টাইটেলটো লিখিব। আৰু টাইটেলটো যেতিয়া আপুনি লাইনবোৰ লিখিব, যিটো আমি দাঢ়ি বুলি কওঁ, যাক ফুল ষ্টপটো লম্বা ফুল ষ্টপটো ইউজ কৰিব আৰু কেপিটেল লেটাৰ ইউজ কৰিলে ভাল। প্ৰথম লাইনটো যদি 3 লাইনমান লিমিটেডে থাকে, এনেই টাইটেলৰ হেৰিখিনিত বেছি ৱৰ্ড 100 লেটাৰেই থাকে, 100 লেটাৰৰ ভিতৰত 3 লাইনমান হয় চাগে। তো প্ৰথম লাইনটো আপুনি দিব, প্ৰথম লাইনটো হিন্দীত লিখিলে ইংলিছ লেটাৰত, যদি অসমীয়াত লিখিব খোজে আপুনি অসমীয়া কথা, কিন্তু ইংলিছ লেটাৰ দি লিখিব, কাৰণ মানুহে চাৰ্চ কৰোঁতে ইংলিছ লেটাৰ দিয়ে চাৰ্চ কৰে। আৰু ছেকেণ্ড লাইনটো আপুনি অসমীয়াত লিখে বা ইংলিছত লিখে, আৰু থাৰ্ড লাইনটো প্ৰথম মানে যিটো ফুল ষ্টপ দিব, ফুল ষ্টপটো আপুনি এই লম্বা, যিটো আমি দাঢ়ি বুলি কওঁ, দাঢ়ি থকা সেই লম্বা ফুল ষ্টপটো দিব। এনেকৈ আপুনি টাইটেলটো লিখিব। তো মাই ডিয়াৰ ক্ৰিয়েটৰ্ছ, আৰু বেছি কথা নকওঁ, এইখিনিকে ক'লোঁ আজিৰ কাৰণে। তো আপোনালোকে বহুত উন্নতি কৰক আৰু
ভালে থাকক। তো আই লাভ মাই ইণ্ডিয়া, আই লাভ ইউ টু, বাই বাই ফৰ নাও। নমস্কাৰ মাই ডিয়াৰ ক্ৰিয়েটৰ্ছ, ইউটিউবাৰ্ছ, আপোনালোক কেনে আছে? আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু তৰক্কি কৰি আছে। আজি মোৰ এই ভিডিঅ'টো বনালোঁ ইউটিউব টেক ৰিলেটেড, যে টাইটেল কেনেকৈ লিখিব। তো ইউটিউবত টাইটেল যিবিলাকে ভালকৈ লিখিছে, যিসকলৰ ভিডিঅ' ভাইৰেল হৈছে, অলৰেডি তেওঁলোকৰ মনিটাইজেশ্যন হৈছে আৰু তেওঁলোকে বহুত ইনকাম কৰি আছে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো নহয়। তেওঁলোকতো মোতকৈও বহুত এক্সপাৰ্ট, কিন্তু এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে যিসকলৰ বহুত কম ভিউ আহে, 4000 আৱাৰ্ছো গেইন কৰিব পৰা নাই, মনিটাইজেশ্যনো হোৱা নাই, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো। বাকী সকলোৱে চাব পাৰে, সকলোৰ কাৰণে, সকলো ভিউৱাৰ্ছৰ কাৰণে, কিন্তু মেইন সেইসকল ক্ৰিয়েটৰৰ কাৰণে যিসকলে এতিয়ালৈকে এটা দুটা ভিউ আহে বা তেওঁলোকে মনিটাইজেশ্যন কৰিব পৰা নাই, ভিউ কম আহিছে, তেওঁলোকৰ কাৰণে।